কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ কালিলৈ আলি আই লৃগাং। চ' এতিয়া পুৰাং আপিন মানে টোপোলা ভাত বনাবলৈ গৈ আছোঁ। এইফালে আমাৰ হাই গৈ দিয়া খ্ৰীষ্টিনা, ময়ো গৈ আছোঁ গৈ দিয়া আকৌ। এতিয়া আজি কিনো কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো লৈ যাবলৈ চেষ্টা কৰিছোঁ। ব'লক তেন্তে। এতিয়া আমি গৈ আছোঁ। ক'ত? তুমিও খৰি আনিছা নেকি? তাই বহুত ডাঙৰ খৰি আনিছে। একচুৱেলি পুৰাং আপিনটো বনাবলৈ খৰি নাই, চবৰ ঘৰৰ পৰা এটা দুটা খৰি লৈ আহিবলৈ গৈছে, সেইবাবে আমিও লৈ গৈ আছোঁ। আমাৰ খ্ৰীষ্টিনাহে বহুত ঢেৰ খৰি আনিছে দেই। দেখাই দিয়া কেইটা খৰি। বাবা, দুটা খৰি। এতিয়া ইয়াতে পুৰাং আপিন মানে টোপোলা ভাতৰ কাৰণে টোপোলা বান্ধি আছে। এই পাতখিনি হৈছে তৰাপাত। তৰাপাতত বান্ধিলে এটা ধুনীয়া গোন্ধ ওলায়, সেইবাবে আমি তৰাপাত ব্যৱহাৰ কৰোঁ। এতিয়া ময়ো আহি পালোঁ যেতিয়া কামত লাগি যাওঁ। গোটেইখিনি টোপোলা বন্ধা হোৱাৰ পাছত ইয়াতে সিজাবলৈ দি দিছোঁ সিজিবলৈ। এইখিনি সিজাওঁতে আমাৰ ৰাতি হৈ গ'ল, যিহেতুকে আপোনালোকক কালিলৈ দেখাই আছোঁ কি কৰোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অলপ দেৰিয়ে হৈ গৈছে আজি যোৱাটো। তাত নিয়ম হৈয়ে গৈছে চাগে আলি আই লৃগাঙৰ। ইটো সিটো কৰি থাকোঁতে সময় মিলাবই নোৱাৰোঁ ৰাতিপুৱা টাইমত। চ' আপোনালোককো দেখাই আছোঁ অলপ। ইয়াত আৰম্ভ হ'লেই নিয়ম। আহি নাপালোগৈ মই। এই আমাৰ টিকলি নাচি আছে অকণমান। হাই কৈ দিয়া, হেপী আলি আই লৃগাং কৈ দিয়া। হেপী কোৱা আলি আই লৃগাং। যিহেতুকে মোৰ আহি পাওঁতে অলপ পলম হ'লেও আপোনালোকক চমুকৈ কৈ থওঁ, সেই ইকৰাৰে বেৰি থোৱা ঠাইখিনিত কোৰেৰে কুৰিয়াই লৈ ইয়াতে ধানজাতীয় বীজ বা শস্য সিঁচি দিয়া হয় আৰু ধূপ জ্বলাই আমাৰ পূৰ্বপুৰুষক সেৱা জনোৱা হয়, যাতে আহি থকা দিনবোৰ খেতিৰ দিনবোৰ ভালদৰে পাৰ হয় আৰু আমাৰ যাতে শস্য ধন ধানেৰে উপচি পৰে, সেইবাবে এইখিনি নিয়ম কৰা হয়। আমাৰ এইটো যিহেতুকে পূৰ্বপুৰুষৰ পৰা চলি থকা দৃঢ় বিশ্বাস। এইখিনি কৰিলে যে আমাৰ পূৰ্বপুৰুষে সন্তুষ্ট হয়, আমাৰ কৃষি ভালে থাকিব আৰু আমাৰ ধন ধানেৰে উপচি পৰিব, সকলোৰে বিশ্বাস থাকে নিজৰ ভগৱানৰ ওপৰত। ঠিক তেনেদৰে এইটো আমাৰ দৃঢ় বিশ্বাস। নহৰু গুচাই আছে। এইফালে আমাৰ মাংস কাটি আছে আৰু খানাৰ কাৰণে ৰেডি কৰি আছে। এইফালে পাত শাক কাকে আৰু পেহীয়াই চাফা কৰি আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু আমাৰ এইফালে খ্ৰীষ্টিনাই নচাত ব্যস্ত। আহি পোৱাৰ পৰা নাচিয়ে আছে তাই। হেপী আলি আই লৃগাং চিঞৰি দিয়া আকৌ গুণগুণতে। অঁ হাঁহি লৈছে।
দিয়া তুমিও কৈ দিয়া হেপী আলি আই লৃগাং বুলি কৈ দিয়া ডেজি কৈ দিয়া ইফালে লোকেল কুকুৰা ইফালে গাহৰি আৰু মাটিমাহ বনি আছে আৰু এইফালে পৰুৱা পাওঁ ইয়াতে ভাত ৰেডি হৈ গ'ল ইফালে পৰুৱা পাওঁ কালাৰটো যিহে ধুনীয়া হৈছে খাবলৈও টেষ্টি হ'ব চাগে হয়তো আপোনালোকে মোৰ আগৰ ভিডিঅ'ত চাইছে আমাৰ পৰুৱা পাওঁ এইদৰে চাগে পৰুৱা পাওঁ মানে চাইমত কৈ দিছোঁ আৰু কিছুমানে নাজানিব পাৰে ন আমাৰ এই আলি আই লৃগাংটি হৈছে কৃষি উৎসৱ আমাৰ এইটো পূৰ্বপুৰুষৰ পৰা মানি আহিছে ধৰক আমাৰ মিচিং জনগোষ্ঠীসকলে আলি আই লৃগাংটো খেতি ভাল হ'বলৈ বা বিশেষকৈ আমাৰ মিচিং মানুহবোৰ মিচিং জনগোষ্ঠীবোৰ বিশেষকৈ নৈপৰীয়া নৈ যাতে বানপানীয়ে খেতি চেতি নামাৰে চৰাই চিৰিকটিয়ে যাতে খেতি চেতি বৰবাদ নকৰে সেইবাবে আমাৰ আলি আই লৃগাংটো আগতীয়াকৈ দহি পলক আমাৰ যিটো আমি যাক ভগৱান হিচাপে মানুহ তেওঁলোকক ৰিচুৱেল কৰিব তেওঁলোকক সেৱা জনোৱা হয় আৰু এইফালে আমাৰ টিকলি ৰাতিপুৱাৰ পৰা নাচি নাচি ভাগৰি যোৱাই নাই মানে আকৌ এতিয়া দেউতাকৰ লগত নাচিছে কাপোৰ সলাই আহিছে বোলে গান শেষ হ'ব বোলে জল্দি বোলা বুলি দেউতাকক কৈ আছে আমাৰো খোৱা বোৱা হৈ গৈছে অলপ সময় ফূৰ্তি কৰি আমিও ঘৰা-ঘৰি হ'ম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ